ঠিক আছে সকলো স্বাগতম কৰিছোঁ আমাৰ অন্য এটি ব্লগলৈ তো গাইজ গুড মৰ্ণিং তো আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ কাৰণ আপোনালোকে বহুত মৰম আৰু আশীৰ্বাদ দি আগুৱাই লৈ গৈছে তো এনেকৈ যাতে আগলৈ বহুত মৰম আৰু আশীৰ্বাদ দি আগুৱাই লৈ যায় তাকে আপোনালোকৰ পৰা কামনা কৰোঁ আৰু গাইজ এটা মানে তো মই বঢ়িয়াকৈ গা চা ধুই ওলালোৱে আৰু চম্পাই এতিয়া তো কি কৰি আছে তাকে চাওঁগৈ তো আৰু মানে ঘৰতে ইমান দেৰি কৰি নাথাকোঁ বুলি ভাবিছোঁ কি কৰি আছা লিপষ্টিক লগাইছা চাওঁ 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 বহুত ভাল লাগিছে কেনেকুৱা লাগিছে মনটো ভাল লাগিছে বলা বলা এতিয়া সোনকালে বাৰু দেৰি কৰি নাথাকোঁ তো এতিয়া মানে বঢ়িয়াকৈ ঘৰৰ পৰা ওলালোঁ দুইটাই ঠিক আছে এতিয়া মানে মৰিগাঁও টাউন পাই গ'লোহি তো এইটো আমাৰ মৰিগাঁও টাউনৰ এইখিনি জেগা এলেকা মানে ঠিক আছে তো কেনেকুৱা লাগিছে ভাল লাগিছে চাগে ন তোমাৰ ভয় লাগে ন ভাল লাগে তো বহুত গাড়ী মটৰ তো এতিয়া গাড়ী এখন পাইছোঁ তো গাইজ এতিয়া মানে শহুৰৰ গাঁও পাই গ'লোহি তো এইখন আমাৰ শহুৰৰ গাঁও তো মানে চাওঁতে চাওঁতে মাহঁতো আহি পালে ইয়াৰ মাহঁত তো ইমান দেৰি যে কিয় হে এয়া ভণ্টি আমাৰ লগতো যাব মানে ভণ্টি হাই কৈ দিয়া নামটো কৈ দিয়া আকৌ নামটো কৈ দিয়া এয়া আমাৰ মা নমস্কাৰ হাই কৈ দিয়া নাম কৈ দিয়া নামটো কৈ দিয়া নামটো কৈ দিয়া মা হাঁহিছে আৰু লাজ কৰিছে মানে মোবাইলত মানে আহি নথকা যে অলপ লাজ কৰে মানে তুমকুমতে আহিছোঁ আৰু ইয়াত চম্পা আৰু সেয়া ৰম্ভা আমাৰ ভণ্টি হয় তো তাই মানে ভণ্টি তো মোৰো ভণ্টি হয় তো এতিয়া মানে ফাইনেলি তো মহেশস্থান পাই গ'লেহে তো এখন প্ৰথম গেটটো এনেকুৱা মানে লাগে তো মই প্ৰথমবাৰ আহিছোঁ যে তো ইমান ভালকৈ নাজানো তো এইটো চাইডে যায় আৰু মহেশস্থান তো কিবা কিবি লৈছে দিয়া লোৱা ধূপ ধূনা লোৱা কলিতা লোৱা তো মানে বহুত ভাল লাগিছে মানে বহুত দিনৰ মূৰত মানে তো বহুত আগতে মানে আহিম বুলি ভাবি আছোঁ তো মানে আহিব পৰা নাছিলোঁ তো আজি আহিছোঁ বহুত আমি প্ৰথম খোজটো দিম কৃষ্ণ বাপু ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় গাইজ বহুত ভাল লাগিছে তো আপোনালোকে আহিব পাৰে ইয়াত তো বহুত ভাল লাগিব এটা দৃশ্য এটা বহুত ভাল এটা দৃশ্য তো সকলোতে মানে এইবিলাক পাথৰ সভাত মানে তো পাথৰ সভাত মানে চবতে ওম লিখা আছে বহুত ভাল লাগিছে এটা এইখিনিতে মানে মোৰ বহুত ভাগৰ লাগি গৈছে এতিয়া আৰু তোমাৰ কেনেকুৱা ভাগৰ লাগিছে ভাল লাগিছে ন মনটো ভগৱানৰ দৰ্শন কৰিম তো এতিয়া মানে খটখটি আহি মানে মেইন জেগা পাই গ'লেহি তো এয়া তো মন্দিৰ তো এইটো সৰু চাই কিবা নাজানো আহা আকৌ তাৰ মানে বহুত ভাগৰ মানে তাই শকত যে তো বম বাবা কৃষ্ণ বাবা নিশ্চয় মাথা গৈ গৈছে তোমাৰ পানী খাই দিয়া অলপ ভাল পাইছা মাথা গৈ গৈছে আপোনালোক সদায় আহি থাকা যে তো গাইছে এতিয়া মানে তো ভৰি হাত থৈ মানে এতিয়া তো গামোচা চামোচা পিন্ধি ল'লোঁ তো আগলৈ যাব লাগিব তো এয়া চম্পাও মানে এতিয়া বঢ়িয়াকৈ পিন্ধি ল'লে গামোচা পিন্ধি ল'লোঁ তো এতিয়া মানে যাই থাকোঁ তো আগলৈ তো প্ৰথম সত্যম শিৱম সুন্দৰম তো এয়া ময়ো মানে আগত কৃষ্ণ ওম নমঃ শিৱায় কৃষ্ণ ওম নমঃ শিৱায় এতিয়া মানে ক্ষমা কৰি হৈ গ'ল তো আমি এতিয়া যাই থাকোঁ ব'লা যাই থাকোঁ ব'লা কৃষ্ণ ওম নমঃ শিৱায় বম বাবা শম্ভু ভণ্টি আহিছা পিছত হে প্ৰভু দয়াময় চেপে ওম হৰি ওম কৃষ্ণ ওম হৰি ওম
গাইছ ওপৰৰ পৰা ভিউটো থোৱা ওম হৰি ওম ব'লা আগলৈ ওম হৰি ওম পাইছা ওম হৰি ওম গাইছ তো কেনেকুৱা লাগিছে ওপৰলৈ আহি বহুত ভাগৰ লাগিছে মোৰ মাথাটো এনেকুৱা ভালো লাগিছে বহুত ভাল লাগিছে নাই এবাৰ হে সব দেখা পাই ন এইখন বিল নে কিবা তালৈ গ'ল তেওঁ এই আগত এখন এই বগা তো বহুত ভাল লাগিছে গাইছ এইখন হাৰি বহুত ওপৰলৈ আহিছোঁ এয়া আমি এইখন যে বহা বহা হ'ব ন বঘৰা বহা 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 বঘৰা বোলে তো গাইছ এতিয়া মানে আৰু এটা মন্দিৰ পালোঁ এতিয়া মানে ইয়াতে সেৱা কৰি পেলাই তো ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু আগলৈ তো চম্পা আৰু আমাৰ ভণ্টি গৈ আছে তো এতিয়া মানে চাহ অলপ খাই লওঁ গৰম গৰম চাহ বহুত ভাল লাগিছে খাই কেনেকুৱা লাগিছে চাহ অ' মাই গড বহুত পৰিছোঁ হ'ব হ'ব একো নাই পৰি যায় দে আমাৰ বিলেত দেখিছা চাহ খোৱা পেলালি না নাই 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 বহুত দিনৰ মূৰত ভগৱানে লৈ আহিলে তো আহিম বুলি ভাবিছিলোঁ তো আজি ফাইনেলি আহি পাইছোঁহি তো এইটো হৈছে পদুম পুখুৰী তো আগতে মানে যেতিয়া পানী থাকোঁতে মানে বহুত পদুম গোটেই পদুম হৈ যায় এয়ালৈকে ফুলে এয়ালৈকে তালৈ ন এতিয়া নাই কমি গ'ল তো আমাৰ ভাগ্য নাছিলে গাইছ আমাৰ দেখিবলৈ ভাগ্য নাই কাৰণে এতিয়া আজি দেখা নাপালোঁ